হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলোৰে ভাল। মই সফিকুল আৰু আপোনালোকে চাই আছে ক্ৰেজি আছে ব্লগাৰ যিটো ইউটিউব চেনেল, এটি অন্যতম ব্লগ। তো গাইজ, আজি আপোনালোকে চাই আছে মোৰ মুখত ফূৰ্তি, কাৰণ কিয় ফূৰ্তি আপোনালোকে বাৰু মই কৈ আছোঁ, আপোনালোকে ব্লগটো তেওঁলোকে চাই থাকক। তো গাইজ, কথা হ'ল আমি বহুত দিনৰ পৰা ইউটিউব জাৰ্নিটো আৰম্ভ কৰিছিলোঁ। ইউটিউব জাৰ্নি আৰম্ভ কৰাৰ পিছত আমাৰ বহুতো বেয়াও লাগিছিলে আৰু বহুতো ভালো লাগিছিলে, যেতিয়া মানে আমি চেনেলটো চলাইছিলোঁ। তো ইমান কষ্ট কৰাৰ পিছত আমি সকলোৱে, তো আজি আমাৰ এনাজুল হক যোনজন মানুহ, তেখেতৰ ইউটিউব চেনেল এনাজুল ব্লগছ নামৰ চেনেলটো আজি 1K ছাবস্ক্ৰাইবাৰ হ'ব, কমপ্লিট হৈছে, ছাবস্ক্ৰাইব হ'বলৈ সক্ষম হৈছে। আপোনালোকৰ দোৱা আহিবতত আৰু যাতে আগুৱাই যায় ভাইটি, সেয়াই মই প্ৰাৰ্থনা ৰাখিছোঁ আপোনালোকৰ পৰা। আৰু আজি মই ক'ত আছোঁ আপোনালোকক বাৰু কৈ আছোঁ খন্তেক সময়ৰ ভিতৰতে। তো মই যাওঁ এতিয়া মোৰ ভাইটিৰ লগত লগ ধৰিবলৈ। তো এয়া আমাৰ লগত আছে শ্বৰিফুল, মুবাৰক আৰু লগতে আছে এনাজুল। ভাইটি, কেনেকুৱা লাগি আছে আজি? কি ক'ম আৰু বহুত ভাল লাগি আছে। আৰু কি ক'ম, মোৰ গলাটো বেয়া হৈ গ'ল, মানে ডিঙিটো অলপ মানে প্ৰব্লেম হৈ আছে তাৰো মোৰো, কাৰণ বৰ্তমান চৰ্দি মানে জ্বৰ সকলোৰে হৈ আছে না, সেইকাৰণে। পিছত মানে এতিয়া কথা হ'ল, মানে আপোনালোকে যেতিয়া মানে আমাক ছাপোৰ্ট কৰি আছিলে, তেতিয়া আমাৰ অলপ ভালো লাগিছিলে। যেতিয়া ফাৰ্ষ্ট ইউটিউব জাৰ্নিটো আৰম্ভ কৰিছিলোঁ, তেতিয়া মানে আমাৰ ছাবস্ক্ৰাইবাৰ নাবাঢ়ে, ভিউছো নাহে, তেতিয়া আমাৰ অলপ বেয়া লাগিছিলে, ইউটিউব চেনেল বাদ দিওঁ নেকি বা চলোৱা মানে কেঞ্চেল কৰি দিওঁ নেকি, তেতিয়া মানে মনত এনেকুৱা ভাৱ লাগিছিলে। এতিয়া আপোনালোকে যে ইমান ছাপোৰ্ট কৰিব, মানে বহুতো মানে এতিয়া আনন্দিত হৈছোঁ। আজি মোৰ লগত ভাইটি আছে, তেখেতৰ ইউটিউব চেনেলত আজি আপোনালোকে ছাপোৰ্ট কৰাৰ কাৰণে আজি 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে। তো আমি আহিছোঁ এতিয়া মেইন কথালৈ। কথা হ'ল মানে আজি যে আমাৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে, আপোনালোকে কৰিছে। আপোনালোকৰ অবিহনে, আপোনালোকৰ ছাপোৰ্টৰ অবিহনে আমি কেতিয়াও আগুৱাই যাব নোৱাৰিম। তো সেইকাৰণে ভাবিছোঁ এটা সৰু সুৰা পাৰ্টি দিওঁ 1Kৰ কাৰণে। যেতিয়া আমাৰ 10K বা 100K হ'ব, তেতিয়া মানে সমগ্ৰ ৰাইজক আপোনালোকে যিমান মানে আমাক ছাপোৰ্ট কৰিছে, এটা এটা ছাবস্ক্ৰাইবাৰ মানে আমাৰ ফেমিলি মেম্বাৰ্ছ, মানে আমি ছাবস্ক্ৰাইবাৰ বুলি নাভাবোঁ, আমি ফেমিলি মেম্বাৰ্ছহে বুলি ভাবোঁ। তো ভাবিছোঁ যে আপোনালোকে ইমান ছাপোৰ্ট কৰিছে, এটা সৰু সুৰা পাৰ্টি দিওঁ। তো মানে কালি পাৰ্টিটো দিয়া হ'ব। আজি আমি চব বজাৰ চজাৰ কৰিব গৈছোঁ, এতিয়া অলপ পিছতে যাম আমি বজাৰ চজাৰ কৰিবলৈ। কৰাৰ পিছত আপোনালোকক কালি 10টা বজাত আমি য'ত মানে বেছিভাগ ভিডিঅ' বনাইছোঁ, চণ্ডীৰ পথাৰ বুলি কোৱা হয়। আৰু আপোনালোকে হয়তো বহুতে চণ্ডীৰ পথাৰটো আপোনালোকে চিনি নাপাব। আমি স্ক্ৰীণত নাম্বাৰ দি দিম মোৰ আৰু তাৰ, আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব। মানে আমি 10টা বজাত আমি একদম মানে কেক চেক কাটিম, 10টা বজাতে, পূৰা 10টা বজাত আমি কেক কাটিম, ইয়াত অলপ ফূৰ্তি কৰিম। আপোনালোকে সকলোৱে আহিব আৰু আমাৰ লগত ফূৰ্তি কৰিব, সেয়াই প্ৰাৰ্থনা ৰাখিছোঁ। আপোনালোকে যদি কোনোবা চিনি নাপায়, স্ক্ৰীণত নাম্বাৰ দি দিম, আপোনালোকে আজি কণ্টেক্ট কৰক আমাৰ লগত, ব্লগটো আপোনালোকে চাওক। আৰু মানে কালি আমাৰ পাৰ্টিটো হ'ব। তো কিবা এটা খানাৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে কেকো এটা ব্যৱস্থা কৰিছোঁ, আৰু অলপ বম চম ফুটাম আৰু মানে ফূৰ্তি কৰিম। আপোনালোকে আহিব বুলি আশা ৰাখিছোঁ। তো ভাইটি, তোমাৰ কেনেকুৱা লাগি আছে আজি? আজিতো মোৰ বহুত ভাল লাগি আছে। যেতিয়া নেকি আমি ইউটিউব জাৰ্নিটো আৰম্ভ কৰিছিলোঁ, তেতিয়া ছাবস্ক্ৰাইবাৰ যেতিয়া মানে নাবাঢ়ে, তেতিয়া বহুতো বেয়া লাগিছিল নে নাই? বহুত বেয়া লাগিছিলে। কিন্তু তাৰপিছত আজিৰ দিনত যে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল, ইমান ছাপোৰ্ট কৰিছে দৰ্শকক, তুমি কি ক'বা? সবাইকে ধন্যবাদ ইমান ছাপোৰ্টৰ কাৰণে। তো আজি মোৰ এনেকুৱা খুচিও আছোঁ, ইমান এনেকুৱা দুখতো আছোঁ, ক'বলৈ নাই। তো কি ক'ম, আপোনালোকে যাতে আৰু ছাপোৰ্ট কৰি আমাক আগুৱাই লৈ যায়, সেয়া মানে প্ৰাৰ্থনা ৰাখিছে ভাইটিয়ে। তো তাৰ লগতো মোক অলপ ছাপোৰ্ট কৰিব। মোৰ মানে 600 পাৰ হৈছে, ক্ৰছ কৰিছে, আৰু তাৰতো 1K কমপ্লিট হৈছে। তো মানে সেইখিনি আছিল। তো কালি আমাৰ পাৰ্টিটো হ'ব চণ্ডীৰ পথাৰত, আপোনালোকে সকলোৱে আহিব, আমি একেলগত মিলি ফূৰ্তি কৰিম, বম চম ফুটাম আৰু মানে কেক চেক কাটিম, আৰু কিবা এটা খানাৰ ব্যৱস্থা কৰিছোঁ। আমি সেইখিনি খানা আমবাগান গৈ মানে আমি হোটেলত বহি খাম। তো এইখিনি আছিল আজিৰ ব্লগ, বেছি দীঘল নকৰোঁ ব্লগটো। আপোনালোকে যিমান পাৰে সকলোকে ছাপোৰ্ট কৰক আৰু আগুৱাই লৈ যাওক। আৰু মই আশা কৰিছোঁ কালি আপোনালোকে যাতে সকলোৱে আমাৰ এই পাৰ্টিটোত থাকে, সেইখিনি কৈ মোৰ আজি এই ব্লগটো সামৰি মাৰিছোঁ। যদি ব্লগটো ভাল লাগে, প্লিজ তাকো ছাপোৰ্ট কৰিব, আৰু মোকো লগত অলপ ছাপোৰ্ট কৰি আপোনাৰ সৰু ভাইটি বুলি আগুৱাই লৈ যাব। ধন্যবাদ।